হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আকৌ এবাৰ আপোনালোকক মিটচাৰ্গা চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ। তো নিশ্চয় গম পাইছে আজি মোৰ থাম্বনেইলটো দেখি কেনে মই কিহৰ ওপৰত কথা পাতিবলৈ গৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ বেল আইকনটো ক্লিক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে ব'লো দেৰি নকৰি প্ৰভু শ্ৰীৰামৰ নাম লৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই এয়া আলু লৈছোঁ 2টা মিডিয়াম চাইজৰ, আৰু এয়া ভাজি লোৱা মাছ, আৰু লগত 2ডাল ছজনা লৈছোঁ, কাটি লৈছোঁ, লগতে সৰিয়হ বটা অকল, আৰু এই তেজপাত, শুকান জলকীয়া, ঘা জলকীয়া, আৰু এটা সৰু চাইজৰ পিঁয়াজ, আৰু গোটেইখিনি সামগ্ৰী আপোনালোকে দেখিছে। এতিয়া মই এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈ মই আপোনালোকক দেখাইছোঁ। এয়া কেৰাহীত অলপ তেল দিছোঁ, আৰু তেল অকণ মই সৰহকৈ দিছোঁ কাৰণ মাছৰ চৰচৰি যিহেতু। তাতে মই শুকান জলকীয়া, তেজপাত আৰু কেঁচা জলকীয়া দি দিছোঁ। দি কেনে এইখিনি ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম। এইখিনি দেখিছে ৰঙচুৱা হৈছে। এতিয়া মই তাতে কাটি লোৱা এটা সৰু চাইজৰ পিঁয়াজ তাতে মই দি দিম। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম কাৰণ এইটো যিহেতু মাছৰ চৰচৰি হয়, ড্ৰাই হ'ব, সেইটো কাৰণে মই অকণমান তেল বেছিকৈ দিছোঁ। এইখিনি ভাজি লোৱাৰ পাছত সৰিয়হ বটাখিনিত মই অকল সৰিয়হ কেইটামান দিছিলোঁ, আৰু কেঁচা জলকীয়া দিছিলোঁ 2টা, আৰু শুকান জলকীয়া দিছিলোঁ 2টা। এনেকৈ মই ধুনীয়াকৈ পিচি লৈছিলোঁ। এতিয়া মই এইখিনি দেখিছে ৰঙচুৱা হোৱাৰ পাছত এইখিনি মই তাতে এতিয়া মই কি কৰিম, যিখিনি সৰিয়হ বটা আছিলে সেইখিনি দেখিছে একদম অকণমানকৈ লৈছিলোঁ, তাতে মই এড কৰি দিম। এয়া দেখিছে। এতিয়া গোটেইখিনি মই মিক্স কৰি অলপ টাইম ভাজি লওঁ। আৰু মাছৰ চৰচৰিত আপোনালোকে এনেকৈ সৰিয়হ দি খাই পাইছেনে নাই নাজানো, হয়তো পাব পাৰে, কিন্তু মই আজি এনেকৈ আমাৰ ঘৰত প্ৰায়ে বনাই সৰু মাছ, এনেকৈ মাছৰ চৰচৰি, তাতে মই আজি ছজনা দুডাল এড কৰি দিছিলোঁ, আৰু সেইটো কাৰণে ভাবিছোঁ আজি মই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এইখিনি নিশ্চয় এতিয়া ৰঙচুৱা হৈয়ে গৈছিল। এতিয়া মই অকণ হালধি এড কৰি দিম, তাতে 2 চামুচমান দিম সৰু চামুচেদি। তেলতেই মই এনেকৈ দি দিওঁ মাছৰ চৰচৰি বনালে, তেতিয়া চৰচৰিখনৰ কালাৰটো বহুত ধুনীয়া হয়। আৰু দেখিছে আপোনালোকে অলপ নিমখ দিলোঁ মোৰ অনুযায়ী। এতিয়া নিমখ দিয়াৰ পাছতহে ধুনীয়াকৈ লৰাই দিলোঁ। এয়া অলপ লৰাই দিওঁ। এইখিনি মোৰ মোটামুটি হৈছেই, আৰু যিকেইডাল মই ছজনা কাটি থৈছিলোঁ, মাত্ৰ 2ডালহে ছজনা লৈছিলোঁ। এইকেইডাল ছজনা আমাৰ গছৰ আছিলে, সেইটো কাৰণে ভাবিলোঁ আজি মাছৰ চৰচৰিৰ লগত বনাওঁ। এতিয়া ছজনাকেইডাল ভাবিছোঁ, ছজনাকেইডাল যিহেতু সিজিবলৈ অকণমান টাইম লয়, এইকেইডাল আমাৰ গছৰ ছজনা আছিলে। গছৰ বস্তু বুলি ভাবিলে খুব বেছি ভাল লাগে বনাব, নিজৰ ঘৰুৱা বস্তু। আৰু ভাবিছোঁ ছজনাকেইডাল সিজোতে যিহেতু টাইম লয়, সেইটো কাৰণে মই আগেই ছজনাকেইডাল তাতে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত এতিয়া মই কি কৰিম, অলপ টাইম ভাজিম ছজনাকেইডাল, যিহেতু ছজনা অলপ সিজোতে টাইম লয়। এতিয়া মই তাতে কি কৰিম, যিখিনি আলু কাটি থৈছিলোঁ মই, 2টা মিডিয়াম চাইজৰ আলু লৈছিলোঁ, সেই দেখিছে সেইখিনি আলুখিনি মই তাতে এড কৰি দিম। এতিয়া গোটেইখিনি একলগ কৰি ভাজিম। আৰু মাছৰ চৰচৰিত বহুত বেছি আলু দিব নালাগে। মোৰ যিহেতু মাছ অলপ কম আছিল, সেইটো কাৰণে মোৰ অনুযায়ী মই আলুটো দিলোঁ, আৰু লগত তাতে 2ডাল ছজনাও দিলোঁ। বহুত বেছি আলু দিলে খাবলৈ সিমান বেছি ভাল নালাগে। এতিয়া মোৰ দেখিছে ধুনীয়াকৈ ছজনা আৰু আলুখিনি সিজিছে। তাতে মই এতিয়া অলপ ৰঙচুৱা হোৱাৰ পিছত দেখিছে নিশ্চয় ৰঙচুৱা হৈছে। এতিয়া মই যিমানখিনি পানী লাগে মোক সিমানখিনি একদম অকণমান পানী অকণমান এড কৰি দিছোঁ, কাৰণ ছজনাখিনি আৰু আলুখিনি অকণমান সিজিব লাগিব, সেইটো হিচাপতে মই পানীকণ দিছোঁ।
কেনে মই 15 মিনিটমান সিজিবলৈ দিম। এয়া ঢাকনি লগোৱাৰ পিছত 15 মিনিটৰ পিছত মই মাছখিনি যে ভাজি থৈছিলোঁ সেইখিনি মাছখিনি ধুনীয়াকৈ তাতে এড কৰি দিম। আৰু মাছখিনি দিওঁতে আপোনালোকে একদম সাৱধানে দিব, একদম জোৰকৈ লৰাই নিদিব। জাষ্ট মাছখিনি পানীটোৰ লগত মিহলাই দিব লাহে লাহে কৰি, ভাঙি নাযায় মাছখিনি। আৰু এতিয়া মই এগেইন ঢাকনি লগাই দিম 15 মিনিটৰ কাৰণে। আৰু 15 মিনিটৰ পিছত দেখিছে যদি চৰচৰিখিনি তলত লগা নিচিনা হৈছে তেতিয়াহে আপোনালোকে নমাই দিব। মোৰ দেখিছে অলপ পানী পানী হৈ আছে, তলত লগা নাছিল, সেইটো কাৰণে মই ভাবিছোঁ আকৌ এবাৰ ঢাকনিখন লগাই দিম। কাৰণ মাছৰ চৰচৰিখিনিত বেছি লৰাই থাকিব নালাগে, পানী দিয়ে ঢাকনা মাৰি দিয়াৰ পাছত যেতিয়া তলত লগা নিচিনা হয় তেতিয়াহে নমাই দিব লাগে। এয়া 15 মিনিটৰ কাৰণে আকৌ ঢাকনা লগাই দিছিলোঁ। তাৰপিছত আপোনালোকে দেখিছে মোৰ চৰচৰিখিনি ছজনাৰ লগত সৰু মাছৰ চৰচৰিখিনি ধুনীয়াকৈ তলত লাগি গৈছে। এতিয়া মই নমাই দিব পৰা হৈ গৈছোঁ। এইখিনি আচাৰৰ নিচিনা হৈ গৈছে। এইখিনি আপোনালোকে গৰম ভাতৰ লগত খাবলৈ খুবেই বেছি ভাল হয়, খাবলৈ বহুত বেছি ধুনীয়া হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব এই ৰেচিপিটো আৰু মোক জনাব কেনেকুৱা পাইছে, নিশ্চয় ভাল পাব। খাবলৈ বিৰাট ধুনীয়া হয় গৰম ভাতৰ লগত, সৰু মাছৰ চৰচৰি ছজনাৰ লগত। আপোনালোকে জনাবচোন বনাই কেনে কেনেকুৱা হৈছে, দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া হৈয়ে গৈছে, দেখিছে। এতিয়া আপোনালোকক ধুনীয়াকৈ মই কাঁহীত লৈ দেখাই আছোঁ। এয়া দেখিছে লগত তিতা কেৰেলা ভাজিও আছিলে, এয়া চৰচৰি। যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।